এইখন ডিছ আজি ৰাবাব টেঙা খোৱা কথাটো ফিছ আপোনালোকক দেখাম খোৱা জুতি ব্লগ বনাইছে ন ষ্টাৰ্ট কৰি দিছে নাই মোৰ চেনেলটো একে দি দিম আৰু হয় নাই নমস্কাৰ স্বাগতম জনাইছো আজি অন্য এটা ভিডিঅ' লৈ আৰু আজি গৈ আছো দিছাং মই সুন্দৰকৈ ভিডিঅ'বোৰ দেখাই যাম সুন্দৰকৈ চাই থকা এতিয়া আহি পালেহি আমাৰ প্ৰিন্স খবৰ কেনেকুৱা কেনে লাগিছে কি কৰিবা সেয়াও মানে আজি গৈ আছো দেই দিছামুখত গৈ মানে ধুনীয়াকৈ মানে কিবা কিবি কৰিম আৰু তাকে আৰু ভিডিঅ'টো একদম ভিতৰলৈ সোমাই যাব আপোনালোকে চাব মৰম চৰম দিব আৰু এই চেনেলটো এই ইউটিউব এই ভিডিঅ'টো যদি ইউটিউব চেনেলত চাই আছে আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইবটো কৰি দিব যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি নাপাহৰিব আৰু আমাৰ প্ৰিন্সটো আহি গ'ল কিন্তু আমাৰ প্ৰদীপ শইকীয়া এতিয়া বৰ্তমান অহা নাই আৰু আহিলেই প্ৰদীপ শইকীয়া আহিলে সুন্দৰকৈ যাম ভিডিঅ'টো ষ্টাৰ্ট কৰি দিম নে কি কোৱা হয় সি মানে তিনিটা ছোৱালী বিয়া পতাতো সেইকাৰণে মানে অলপ দেৰিও হয় আৰু अबे साले जो নহ'লে ভিডিঅ'টো চাই থাকক আৰু গৈ থাকো এতিয়া ৰখি ভাগৰে লাগি গৈছে এতিয়ালৈকে বৰ্তমান কোন পোৱাহি নাই প্ৰদীপ সেইটো হা সেয়া এইটো বৰ্তমান আহি পালেহি এজন মহাপুৰুষ আহি পালেহি কি হ'ল ল'ৰা নাহিম বুলি ভাবিছিলা নে হা নাহিম বুলি ভাবিছিলা নে আৰু বৰ্তমান পালেহি এয়া প্ৰদীপো আহিলে প্ৰিন্স আহি গ'লে আৰু গৌতম যাব আমাৰ লগত সুন্দৰকৈ আপোনালোকক ভিডিঅ'বোৰ দেখাই যাম আৰু গৈ থাকোঁ তেনেহ'লে কি কৰে হয় নাই হা দেখিছে কিন্তু তই হেলমেটটো পিন্ধি আছ আকৌ হয় অঁ কি কিবা ক'বা খবৰ নি সেয়াও আমাৰ ককাইদেউজন আহি পাইছে আৰু মই কৈছিলোঁ আকৌ তেনেহ'লে ভিডিঅ'টো চাই থাকক গৈ থাকোঁ এতিয়া তেনেহ'লে এওঁলোক যাবলৈ ষ্টাৰ্ট কৰিলে এইজনো যাবলৈ ষ্টাৰ্ট কৰিলে আৰু আমাৰ এইজন গৌতম আহি গ'ল ভিডিঅ'টো চাই থাকক আৰু বৰ্তমান উঠি ল'লোঁ দেই ব'লক গৈ আছোঁ বৰ্তমান পালোহি আমি দিছাংমুখ আৰু এয়া সকলো ৰেডি আৰু আপোনালোকক সুন্দৰকৈ ভিডিঅ'বোৰ দেখাই যাম এতিয়া আমাৰ বস্তুখিনি উলিয়াই ল ভাই বস্তুখিনি উলিয়াই লৈ মেলি থৈ পেলাই দিয়া মেলা এই খাইগা আজি ধুনীয়াকে না আজি মজাকে খায়েগা একদম প্লেট লেকে আইছো খাব লাগে তুমি धुली चौक स्कूटी তেনেহ'লে গুচাব লাগিব ন হে নে কি কোৱা গুচোৱা আকৌ গুচোৱাৰ আগত ফুটবল খেলি লওঁ নে কি হে ফুটবল হা খেলি লওঁ ইমান সুন্দৰ পৰিৱেশত আমি চকুত মাৰি দিলে কেনেকুৱা লাগিলে ভাল লাগিল তুমি কি কৰিলা এইটো এইটো মেজিক এইটো ৰাবাব টেঙা মেজিক এতিয়া আমাৰ বন্ধুৱে ৰবাব টেঙাটো গুচাই আছে নে কি গুচাই আছো খাব লাগিব আজি ৰাবাব টেঙাটো খাব লাগিব ডিছ এখন লৈ লওক ডিছ এখন ল'ব লাগিব like girl this এই ৰাবাব টেঙা ওলাই গ'ল এইখন ডিছ
আজি ৰবাব টেঙা খোৱা কথাটো ফিক্স এই আমাৰ ৰবাব টেঙা হৈ গ'ল ধুনীয়াকৈ গুচাম আৰু খাম আৰু ন আজি কাটিলো যেতিয়া আৰু খামেই আৰু হয় নি বীজ জলকীয়া লৈ আহিছো ধনিয়া লৈ আহিছো নিমখটো পাহৰি আহিলো আছে দেই কাগজত আছে দেখা নাছিলো কোলা নিমখ নে বগা নিমখ এইটো কোলা নিমখ বুলি কয় বাৰু গেছ তেন্তে পাতিলে যাব পাতিলে যাব তুমি পুৰা খাবাই মানে একদম মজা তাই ঘৰৰ পৰা লৈ আহিছো ধৰাই আনিছো হিলত হয় নি ৰবাব টেঙা কাটিবলৈ এতিয়া আমাৰ বন্ধুৱে পুৰা ৰবাব টেঙা পুৰা ধুনীয়াকে একদম দাঁত চাত কচি কৌচি বৰ ঠালটো একদম গছৰ পৰা ছিঙি আনিলে যেন লাগিছে একদম কলিয়া চলিয়া ওলাই আছে কলি চলি ওলাইছে নি কলিয়া চলিয়া ওলাই আছে ধুনীয়াকে বিজুলীকা চিজুলীকা দি ধুনীয়াকে বনাব আৰু সুন্দৰকৈ খাই থাকিম আপোনালোকক খাই থাকিম দেখাই থাকিম চাই থাকক ভিডিঅ'টো তেনেহ'লে কি কয় পানী নাই বীজ জলকীয়া আছে প্ৰস্ৰাৱ কৰিবলৈ হ'লে বৰ দিগদাৰ হ'ব পানী নাই বীজ জলকীয়া ইয়াত সানি মেলি তাৰ পিছত প্ৰস্ৰাৱ কৰিবলৈ হ'লে যিখন দিগদাৰ হ'ব মানে আৰু কি বুলি ক'বা আপোনালোকে ভিডিঅ'টো চাই থাকক গম পাই থাকিব আমাৰ এওঁলোকে পুৰা ধুনীয়াকে ৰবাব টেঙাক পুৰা গুচাই আছে এয়া এইজন এজন আৰু এইজন ঠাইতে গুচাই দিছো ঠাইতে গুচাই দিছো আৰু এইজন মই দেই প্ৰদীপ শইকীয়া ঘৰ বাৰী নাইকিয়া নেকি ঘৰ এনেকে নহয় মানে কি এতিয়া আমি দিচামুখত আছো বৰ্তমান দেই আমি বিজলকীয়া এতিয়া খাব লাগিব বিজলকীয়া খোৱাৰ পিছত মেইন কাৰণটো হৈছে আমাৰ পানী নাই পানীখিনি আনিবলৈ এতিয়া মই এই ইয়াতে এইপিনে দেখাই দিওঁ অকণ দেখাই দিওঁ এইপিনে ব্ৰহ্মপুত্ৰ দেখিয়ে গম পাইছো মানে পানী যে লাগে আমাক তাকে এতিয়া চিন্তা কৰিছো পানীখিনি এতিয়া আনিমগে ক'ৰ পৰা কি কৰিম আৰু এইপিনেতো বহুত দূৰ যাব লাগিব এইপিনে এতিয়া এই পাপুদাক ফোন কৰকচোন আমাৰ পাপু ব্লগছ ফোন এটা কৰি দিয়ক তেওঁলৈ পাপু ব্লগছ হয় ক'ত আছে তেওঁ এই তাৰ মুখৰ আগতে আছে আমি ব্লগ পাইছো ন তেওঁ আহিব চেলেঞ্জ কৰিবলৈ আমাৰ ৰবাব টেঙা চ' তেওঁকে কৈ দিব কথাটো আমি যাওঁ নেকি পানীটো লৈ আহা হয় নি তেনেহ'লে তোমালোকে গুচাই থাকা নেকি কোৱা আৰু আহি কিন্তু আকৌ নাপাব আকৌ ৰবাব টেঙাটো ৰৈ থাকা আমি পানীটো আনিব লাগিব ন আমাৰ পেটলৈ গ'লে আকৌ আমাৰ গাত ৰিস্ক নাই হয় নি চাই দিলো তুমি এনেকে জিম উলিওৱা তেনেহ'লে আমি পানী আনিবলৈ যাওঁ আৰু সুন্দৰকৈ আপোনালোকক ভিডিঅ'বোৰ দেখাই থাকিম চাই থাকিব তেনেহ'লে পুৰা গুচাই দিছো গুচাই শেষ কৰি পেলাম বৰ্তমান হৈ গ'ল ৰবাব টেঙা গুচোৱা আৰু অকণমান আছে আৰু এইকেইটা আছে আৰু এইজনে গুচাই আছে আৰু সেইজন ৰখি আছে হয় নি কি পকাই ক্লাছ পকাই পুৰা আমাৰ এতিয়া ধনিয়া চনিয়া ধুই আছে আৰু এয়া ৰবাব টেঙা পুৰা গুচাই হেৰি জলকীয়া এওঁলোকে কৰিবলৈ অহা নাই অকল খাবলৈ আহিছে মই ধুই আছো কাটি আছো তোমালোকে খোৱা তাৰপিছত মই চাম আৰু মই নাখাওঁ পানী খাই আছা চব সোনকালে মানে কৰা আৰু খাবলৈ মন গৈ আছে জিভা পানী একদম তলত পৰিছেহি জিভা পানী তলত পৰে জিভা পানী তলত পৰিছে মোহাৰি লোৱা কাপোৰ হ'ল মোহাৰি দিয়া তেনেহ'লে আমাৰ চব সকলো এতিয়া ৰেডি হৈ গৈছে আৰু খাম আৰু দেখাই আছো আপোনালোকক চাই থাকিব ভিডিঅ' মুখৰ চাপৰি জানো মই ৰবাব টেঙা খাবলৈ আহিছো আমি আপোনালোকক দেখাম খোৱা জুতি কেনেকুৱা আপোনালোকক দেখাম খোৱা জুতি কেনেকুৱা
খাই লওঁ লাগি যায় সকলোৱে ককাই এইটো ক'ত ভঁৰাল থৈ দিছে? মনি ৰেডি হৈ গ'ল। তুমি বনাইছা ন? মই এতিয়া ধুনীয়াকৈ সানি লৈ অকণমান টেষ্ট কৰি দিওঁ দেই। বন্ধু কৰিলোঁ। এতিয়া পেচাব কৰিবি যে তহঁতি, মই ধৰি দিম তহঁতক হা। তেতিয়াহে লাগিব হেৰিটো ৰবাব টেঙা খোৱা ষ্টাইলটো। এতিয়া আমাৰ এয়া ৰবাব টেঙা মানে চব হৈ গ'ল। এয়া পিঞ্চক দি দিলে, এয়া গৌতমক দি দিলে, গৌতম খাব লৈছে। এবাৰ খাই দেখা দিয়া গৌতম। তুমি এবাৰ খাই দেখাই দিয়া বহনীটো কৰি। তুমি এবাৰ দেখাই দিয়া। তুমি যে আৰু টেঙা খাই মুখখন নেমেলিবা। কি খুৱাই গ'ল লাগে? হাতীয়ে খোৱা গ'ল লাগে। কাক আৰু ময়ো খাই লওঁ। এয়া ৰেডি হৈ গ'ল। এইটো টেঙা এবাৰ দেখাই দিছোঁ সুন্দৰকৈ খাব। কেনেকুৱা লাগিছে? মজা। হা কেনেকুৱা লাগিছে? চকু পানী ওপৰলৈ বৈ গৈছে। বৰা কেনেকুৱা লাগিছে? হা লাগি দিছো। বহুত জ্বলা ন? ঐ নোৱাৰো দেই। এয়া পাইছা নাই? এয়া আমাৰ সকলোৱে খাই আছে আৰু এয়া মোৰ ইমানখিনি থাকি গ'ল, মই খাব নোৱাৰিলোঁ। আৰু বহুত জ্বলা, খাব নোৱাৰিলোঁ। এওঁলোকে খাই আছে এতিয়া। মানে আহিলোঁ আৰু আজি অকণমান বন্ধ পালোঁ। বন্ধ পাই পিনে অকণমান দিচাংমুখৰ ফালে আহিলোঁ। মানে ৰবাব টেঙা, এইটো যেতিয়া ঠাণ্ডা দিন ৰবাব টেঙা খোৱা চিজন হয়। আজি আপোনালোকক যিমান পাৰিলোঁ ভিডিঅ'টো দেখালোঁ। আৰু ভিডিঅ'টোৰ যোগেদিয়ে আৰু এটা কথা কওঁ, আপোনালোকে যদি মানে ঘৰত যদি ৰেচিপি চেনেল চাবলৈ বিচাৰে, তেনেহ'লে এটা ৰেচিপি চেনেলৰ মই লিংক আপোনালোকক মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। যোন আছামিজ ব্লগ বুলি আছে, তলত ডেছক্ৰিপশ্যনত আছে লিংকটো, আপোনালোকে চাব। আৰু এইটো লিংক আছে, এইটো নামটো মানে ধুনীয়াকৈ মই লিখি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু সুন্দৰকৈ ৰেচিপি চেনেলটো আপোনালোকে উপভোগ কৰক আৰু ধুনীয়াকৈ ভিডিঅ'টো চাওক। আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু দেখাই আছোঁ ভিডিঅ' চাই থাকক। তোমালোকৰ হোৱাই নাই নি? হা হোৱাই নাই নেকি? হা জলকীয়া যি পুৰিছে, তুমি নোৱাৰিছা নেকি খাবলৈ? হা মজা হা এইটো ঠাণ্ডা দিনত হেৰি খাব লাগে ন, ৰবাব টেঙা খাব লাগে। হা মেইন মানুহটোক দেখাই দিয়ক কোনে বনাইছে। এইজন পুৰা জলকীয়া দি দিলে এজনে। হা
মোৰ ভাল লাগিছে হয় নি আৰু ভিডিঅ'টো কেনেকুৱা পালে বাৰু আপোনালোকে এবাৰ কমেণ্ট কৰি দিব আৰু আমাৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ ভিডিঅ'টো কেনেকুৱা পালে নাজানো আৰু ভিডিঅ'টো যদি অলপ হ'লেও ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত আজিলৈ বাই বাই টাটা